Hello friends, welcome to Miss Porium Vlogs. আজি আমি বনাম মালাই কেক। যদি আমাৰ চেনেলত নতুনকৈ আহিছে বা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈকে আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি মালাইটো বনাবৰ কাৰণে 1 লিটাৰ গাখীৰ বইল কৰিম। গাখীৰখিনি গোট মাৰালৈকে বইল হ'ব দিম। যিহেতু গাখীৰখিনি বইল কৰোঁতে টাইম লাগিব, সেইখিনি সময়ত আমি কেকৰ বেটাৰটো বনাই ল'ম। এতিয়া আমি কেকটো বনাবৰ কাৰণে কেকৰ মিক্সচাৰটো ৰেডি কৰিম। প্ৰথমতে এটা বাউলত 3টা কণী ভাঙি লৈছোঁ। আপোনালোকে এইটো কেক এগলেছো বনাব পাৰে। যদিহে আপোনালোকে এইটো কেক এগলেছ বনায়, আপোনালোকে ইয়াতে 1/3 কাপ দৈ দিব লাগিব। এতিয়া 1/2 কাপ পাউডাৰ সুগাৰ দিলোঁ। আপোনালোকে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো হ'ল instagram.com/missporiumvlogs আৰু আমাৰ ফেচবুক হেণ্ডেলটো হ'ল facebook.com/missporiumvlogs। 1/3 কাপ ৰিফাইণ্ড অইল, ভালকৈ মিক্স কৰি লৈছোঁ। 1 কাপ ময়দা, এইখিনি ষ্ট্ৰেইন কৰি লৈছোঁ যাতে লাম্পছ ৰৈ নাযায়। One teaspoon বেকিং পাউডাৰ, ½ টিস্পুন বেকিং সোডা, গাখীৰ 1/3 কাপ, এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া চাওঁ আহক গাখীৰখিনি কিমান গোট মাৰিছে। অলপ গাখীৰ কাঢ়ি লৈছোঁ। ইয়াত আমি 2 টিস্পুন কাষ্টাৰ্ড পাউডাৰ দিম। ভালকৈ মিক্স কৰি লৈছোঁ। ওৱান টেবুলস্পুন চেনি দিলোঁ। ½ টিস্পুন খুন্দি লোৱা ইলাইচি। এতিয়া আমি কাষ্টাৰ্ড পাউডাৰ আৰু গাখীৰৰ মিক্সচাৰখিনি ইয়াত দি দিম। অলপমান কেশৰ দিলোঁ। এইখিনিতে আপোনালোকক জনাওঁ যে ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইখিনি আৰু বইল হ'ব লাগিব। মোল্ডটোত অলপ বাটাৰ লগাই দিছোঁ যাতে কেকটো ইয়াত লাগি নধৰে। এতিয়া বেটাৰখিনি ইয়াত ঢালি দিলোঁ। অভেনটো আগতে 180 ডিগ্ৰী চেলচিয়াছত প্ৰিহিট কৰি ল'ম। এতিয়া আমি কেকটো 180 ডিগ্ৰী চেলচিয়াছত 25 মিনিটৰ কাৰণে বেক কৰিম। এয়া মালাইখিনি হৈ গৈছে। এতিয়া এইটো নমাই দিব পাৰিম। আৰু এয়া কেকটোও ৰেডি হৈ গৈছে।
এতিয়া আমি কেকটো ফৰ্কেৰে ফুটাই লৈছোঁ যাতে মলাইখিনি ভালকৈ ভিতৰত সোমাই যায়। পুৰা চেদিলাল বনাই দিছা দেখোন। এতিয়া মলাইখিনি দি দিলোঁ। এতিয়া কাটি লোৱা আমণ্ডছ আৰু পিষ্টাখিনি ওপৰত দি দিলোঁ। মলাই কেকটো খোৱাৰ আগতে ইয়াক আমি 7-8 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। এয়া আমাৰ মলাই কেক ৰেডি। আপোনালোকেও এই ৰেচিপিটো বনাই চাওক আৰু কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে।